ফ্ৰেণ্ডছ সকলোকে আকৌ এবাৰ মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিত ময়ো আজি মন্দিৰলৈ যাম। আজি যিহেতু সন্ধিয়া মানে 5টা বজাৰ পৰাহে শিৱৰাত্ৰি মিলিছে কাইলৈলৈকে, আৰু সেইকাৰণে আমি ৰাতি যাম আৰু গৈ মেলি মানে কোন মন্দিৰলৈ যাম আৰু গৈ মেলি কি হয় আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো চাই এতিয়া মন্দিৰলৈ যাবৰ কাৰণে গাখীৰ ভৰাই ল'লোঁ। এইফালে ইয়াৰ বেলপাত লৈ ল'লোঁ 3টা। এফালে তামোল গোটাবলৈ আছে, এফালে পাণ গোটাই থৈছোঁ। তামোল আনিলোঁ, এয়া বেলপাত তামোল পাণ এয়া গোটাই ল'লোঁ। এতিয়া আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ। তাৰপিছতে আপোনালোকক দেখুৱাই থাকি মন্দিৰ পালৈকে ভিডিঅ'টো চাই থাকিম। এয়া আমি আহি আছোঁ মন্দিৰলৈ। এইফালে গাড়ীত আহি আছোঁ। হাই বুলি কৈ দিয়া। পাই গ'লোঁ বিহপুৰীয়া ত্ৰিনয়ন মন্দিৰ, শিৱ মন্দিৰ। লাইন পাতি আছে। পার্বতীরপতি অমঙ্গল হরি দেবাদি বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব। পার্বতীরপতি অমঙ্গল হরি দেবাদিদেব ঋষভ বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব। প্ৰসাদ দিছে মন্দিৰৰ পৰা। এইটো ভাঙৰ লাডু, এটা ভাঙৰ লাডু খাই দিলোঁ। এতিয়া এইটো ভাঙৰ লাডু খাম। আমি এতিয়া মন্দিৰৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে এয়া মানুহ ওলাই এয়া আমি চব যাবলৈ ওলাই আছোঁ। গৈ আছে আকৌ আহিছোঁ আমি এটা বেলেগ মন্দিৰলৈ। এয়া মানুহে খিচিৰি খাবলৈ লৈছে। এইফালে বহি আছে। দি গ'ল, এয়া দি হৈ গ'ল। এতিয়া আমি খিচিৰি খাম। বিহারী শিব জটাধারী মুকুন্দ মুরারি জয় মহাদেব।